নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ আঁহৰ পৰা কাপোৰলৈ। কেনেকৈ আঁহৰ পৰা কাপোৰ প্ৰস্তুত কৰা হয় সেইটোৱে আজি আমি এই পাঠত পঢ়িবলৈ পাম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই পঢ়ি যোৱাৰ লগে লগে তোমালোকেও ভালকৈ কিতাপখন চাবা আৰু ক'ৰ পৰা কি আহিছে এইটো বুজিবলৈ অলপ চেষ্টা কৰিবা। কি কৈছে চোৱা। ষষ্ঠ শ্ৰেণী তোমালোকে উদ্ভিদৰ পৰা যে কিছুমান আঁহ আহৰণ কৰিব পাৰি সেই বিষয়ে শিকিলা। তোমালোকে ঊণ আৰু পাতৰ আঁহ পানীৰ পৰা আহৰণ কৰিব পাৰি বুলি শিকিলা। ভেড়া ইয়াকৰ নোমৰ পৰা ঊণ আহৰণ কৰা। পাতৰ আঁহ পাটপলুৰ লেটাগুটিৰ পৰা পোৱা যায়। পাতৰ আঁহ কি? পাটপলুৰ লেটাগুটিৰ পৰা পোৱা যায়। ভেড়াৰ শৰীৰৰ কোনো অংশৰ পৰা আঁহ পাব পাৰি তোমালোকে জানানে? ভেড়াৰ শৰীৰৰ কোন অংশৰ পৰা আঁহ পাব পাৰি তোমালোকে জানেনে? এই আঁহবোৰক বাৰু বজাৰৰ পৰা চুৱেটাৰ গুঠিবলৈ কিনা ঊণি সূতালৈ কেনেদৰে পৰিৱৰ্তিত কৰা হয় তাক তোমালোকে জানানে? কৈ আছে যে এই যে ভেড়াৰ আঁহৰ পৰা কেনেকৈ ঊণি সূতা বনোৱা হয় সেইটো তোমালোকে জানানে? পাটৰ আঁহবোৰক মেখেলা চাদৰ শাৰী আদি ববলৈ ব্যৱহাৰ কৰা পাট সূতালৈ কেনেদৰে পৰিণত কৰা হয় সেই বিষয়ে তোমালোকৰ কিবা ধাৰণা আছেনে? এই অধ্যায়ত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ চেষ্টা কৰিম। প্ৰাণীৰ আঁহ, ঊণ আৰু পাট। প্ৰাণীৰ আঁহ, ঊণ আৰু কি? পাট। ঊণবিলাক ভেড়া, ছাগলী, ইয়াক আৰু আন কিছুমান প্ৰাণীৰ পৰা পোৱা যায়। এই ঊণ উৎপাদন কৰা প্ৰাণীৰ শৰীৰত নোম বা চুলি থাকে। তোমালোকে জানানে এই প্ৰাণীবোৰৰ শৰীৰত কিয় ডাঠ নোমৰ আৱৰণ থাকে? নোমবোৰে বহুতো বায়ু ধৰি ৰাখিব পাৰে। বায়ু হৈছে তাপৰ সুপৰিবাহী, যাক তোমালোকে অধ্যায় ৩ খণ্ড ১ত পঢ়িবলৈ পাইছা। সেইকাৰণে নোমে এই প্ৰাণীবোৰৰ গা গৰম কৰি ৰাখে। ঊণ এই নোমাল আঁহৰ পৰাই পোৱা যায়। তেওঁ কৈছে যে এই নোমবোৰে কি কৰে? প্ৰাণীটোৰ দেহাটো গৰম কৰি ৰাখে। তাৰপিছত কি কৈছে চোৱা। কৈছে আমাৰ দৰে ভেড়াৰ নোমাল ছালখনতো দুই ধৰণৰ আঁহ থাকে, যাৰ দ্বাৰা ইয়াৰ নোমাল অংশ গঠিত হৈছে। খহটা দাঢ়ি আৰু ছালৰ ওচৰৰ মিহি কোমল অধ্যস্ত নোম। এই মিহি নোমবিলাকেই ঊণ বনাবৰ বাবে আঁহৰ যোগান ধৰে। কিছুমান প্ৰজাতিৰ ভেড়াৰ কেৱল মিহি অধ্যস্ত নোম থাকে। মানে কিছু প্ৰজাতিৰ কি হয়? কেৱল মিহি আৰু অধ্যস্ত নোমেই থাকে। এনে প্ৰজাতিৰ ভেড়াৰ জন্ম দিবলৈ মতা মাইকী ভেড়াবোৰক বিশেষভাৱে বাছনি কৰা হয়। মিহি অধ্যস্ত নোম থকা পূৰ্ণ ভেড়া পোৱালি জন্ম দিবলৈ মতা মাইকী ভেড়া বাছনি কৰা পদ্ধতিটোক নিৰ্বাচিত প্ৰজনন বুলি কোৱা হয়। কৈছে যে মিহি অধ্যস্ত নোম থকা পূৰ্ণ ভেড়া পাবলৈ পোৱালি জন্ম দিবলৈ কি কৰা হয়? মতা আৰু মাইকী ভেড়াৰ বাছনি কৰা হয় আৰু এই পদ্ধতিটোক নিৰ্বাচিত প্ৰজনন বুলি কোৱা হয়। প্ৰাণীৰ আঁহ, ঊণ আৰু পাট। এইটোতো ক'লোৱে ঊণবিলাক যে কেনেকৈ গাটো গৰম ৰাখে। এইটো চোৱা। ঊণ উৎপাদন কৰা প্ৰাণীবোৰ। এতিয়া আমাৰ দেশৰ বিভিন্ন অংশত বহুতো প্ৰজাতিৰ ভেড়া পোৱা যায়। অৱশ্যে যদি বজাৰত সাধাৰণতে পোৱা ঊণবোৰ ভেড়াৰ ঊণ, তথাপিও ভেড়াৰ নোমেই ঊণৰ একমাত্ৰ উৎস নহয়। তিব্বত আৰু লাডাখত ইয়াকৰ ঊণ সাধাৰণতে পোৱা যায়। এংগোৰা ঊণ এংগোৰা নামৰ ছাগলীৰ পৰা আহৰণ কৰা হয়। এংগোৰা ঊণটো কি হয়? এংগোৰা ঊণ এংগোৰা নামৰ ছাগলীৰ পৰা আহৰণ কৰা হয়। এনে প্ৰজাতিৰ ছাগলীবোৰ জম্মু আৰু কাশ্মীৰৰ নিচিনা পাহাৰীয়া অঞ্চলবোৰতহে কেৱল পোৱা যায়। আৰু এনে প্ৰজাতিৰ ছাগলীবোৰ কি হয়? জম্মু আৰু কাশ্মীৰৰ নিচিনা পাহাৰীয়া অঞ্চলবোৰতহে কেৱল পোৱা যায়। ছাগলীৰ নোমৰ পৰাও ঊণ পোৱা যায়। ছাগলীৰ নোমৰ পৰা কি হয়? ঊণ পোৱা যায়। কাশ্মীৰী ছাগলীৰ নোমবোৰ কোমল। এনে মিহি নোমবোৰ শ্বল আৰু আলোৱান ববলৈ ব্যৱহাৰ কৰা হয়। এই শ্বলবোৰক পশ্মিনা শ্বল বুলি কোৱা হয়। আৰু এই শ্বলবোৰক কি শ্বল বুলি কোৱা হয়? পশ্মিনা শ্বল বুলি কোৱা হয়। আৰু কৈছে যে ছাগলীৰ নোমৰ পৰা ঊণ পোৱা যায়, কিন্তু কাশ্মীৰৰ যিটো ছাগলীৰ পৰা নোম পোৱা যায় সেই নোমবোৰ বহুত কোমল হয়। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে? ক্ৰিয়াকলাপ ১.২। যিবিলাক প্ৰাণীৰ নোমৰ পৰা ঊণ উৎপাদন কৰা হয় সেইবিলাক প্ৰাণীৰ ছবি সংগ্ৰহ কৰা। তোমালোকে খালী পৃষ্ঠত থকা বহীত সেইবোৰ আঠা লগোৱা। যদি ছবিবোৰ পোৱা নাই তেনেহ'লে এই ছবিবোৰ কিতাপৰ পৰা চাই আঁকিবলৈ যত্ন কৰা। ইয়াত ইয়াক দিছে, উট দিছে, লামা দিছে, আলপাকা দিছে, ঠিক আছে, এনেকৈ দিছে। এংগোৰা ছাগলী আৰু ছাগলী ইয়াত তোমালোকক দেখাইছে। এতিয়া নেক্সট আছে কি চোৱা। কৈছে আঁহৰ পৰা ঊণলৈ। ঊণৰ কাৰণে ভেড়া পালন কৰা হয়। সিহঁতৰ নোমবোৰ কাটি পদ্ধতিগতভাৱে ঊণ তৈয়াৰ কৰা হয়।
আমি এই পদ্ধতিৰ বিষয়ে শিকোঁ। ভেড়া পালন আৰু প্ৰজনন। জম্মু আৰু কাশ্মীৰৰ হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ পাহাৰীয়া ঠাই নাইবা হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাট সমতলত ভেড়াই ৰখীয়াই ভেড়াৰ জাকক চৰণীয়া পথাৰত চৰায়। ভেড়া হৈছে তৃণভোজী আৰু ইহঁতে ঘাঁহ আৰু গছৰ পাত খাবলৈ ভাল পায়। ভেড়াবোৰক চৰোৱাৰ উপৰি পালকসকলে বিভিন্ন মাহজাতীয় শস্যৰ দানা, গম, ধান, মাকৈ আদি শস্য খালি হৈ গুটিৰ পৰা তেল নিষ্কাশন কৰাৰ পিছত ৰৈ যোৱা অংশবোৰ আৰু খনিজ দ্ৰব্য মিহলি কৰি প্ৰস্তুত কৰা দানা ভেড়াবোৰক খুৱায়। এনেকৈ ভেড়াবোৰক খুৱাই থাকে। জাৰকালি তেওঁলোকে ভেড়াবোৰক ঘৰৰ ভিতৰত ৰাখে আৰু ইহঁতক গছৰ পাত, শস্য আৰু শুকান ঘাঁহ খাবলৈ দিয়ে। আমাৰ ৰাজ্যত ব্যৱসায় ভিত্তিত ঊণ উৎপাদন কৰিবৰ বাবে ভেড়া পালন কৰা দেখা নাযায়। ঠিক আছে, আমাৰ কিন্তু ৰাজ্যত ভেড়া বেছি পালন কৰা নহয়। আমাৰ দেশৰ বিভিন্ন প্ৰান্তত ঊণৰ কাৰণে ভেড়া পালন কৰা হয়। দেশৰ এনে বিভিন্ন প্ৰান্তত আকৌ পালন কৰা হয়। আমাৰ দেশত ঊণ উৎপাদনৰ বাবে পালন কৰা কিছুমান ভেড়াৰ প্ৰজাতিৰ নাম দিয়া হৈছে। তালিকাত এই প্ৰজাতিবোৰৰ পৰা পোৱা ঊণৰ গুণগত বৈশিষ্ট্য আৰু গাঁথনি বা বাণী দিয়া হৈছে। তাৰপিছত কি কৈছে চোৱা, কিছুমান প্ৰজাতিৰ ভেড়াৰ শৰীৰত ডাঠ নোমৰ আৱৰণ আছে। এইবোৰৰ পৰা বহু পৰিমাণে উচ্চ মানদণ্ডৰ ঊণ উৎপাদন কৰা হয়। আগতে উল্লেখ কৰাৰ দৰে এই ভেড়াবিলাক নিৰ্বাচিত প্ৰজাতিৰ। এইবোৰৰ জন্ম দিয়া মতা বা মাইকী ভেড়াবোৰ এক ভাল প্ৰজাতিৰ। পোহনীয়া ভেড়াবোৰৰ নোমবোৰ ডাঠ আৰু দীঘল হোৱাৰ পাছত ঊণ পাবৰ কাৰণে এইবোৰক ঘূৰাই লোৱা হয়। আহৰ পৰা ঊণ বনোৱা পদ্ধতি। ছুৱেটাৰ গুঠিবলৈ বা শ্বল ববলৈ ব্যৱহাৰ কৰা ঊণবোৰ এক দীঘলীয়া পদ্ধতিৰে উৎপাদন কৰা হয়। ঠিক আছে, তলত পদ্ধতিটোৰ বিভিন্ন স্তৰবোৰ দিয়া হৈছে। এতিয়া আহৰ পৰা কেনেকৈ ঊণটো বনোৱা হয় সেই পদ্ধতিটো তোমালোকক ইয়াত ধুনীয়াকৈ দেখাই দিছে। প্ৰথম স্তৰ, ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপৰ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম ঘূৰোৱা বুলি কোৱা হয়। নোম ঘূৰাবলৈ নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে নোমবোৰ গৰম বতৰত ঘূৰোৱা হয়, গৰমৰ দিনত ঘূৰোৱা হয়। ইয়াৰ ফলত ৰক্ষাকাৰী আৱৰণ অবিহনে ভেড়াবোৰে জীয়াই থাকিবলৈ সক্ষম হয়। এই নোমবোৰে উৰণি আহৰ যোগান ধৰে। উৰণি আহবোৰৰ পৰা তেতিয়া প্ৰণালীগতভাৱে উৰণি সূতা আহৰণ কৰা হয়। তোমালোকে চুলি কটাৰ দৰে বা তোমালোকৰ দেউতাৰে দাড়ি খুৰোৱাৰ দৰে নোম ঘূৰোৱা কাৰ্য ভেড়াক কোনো আঘাত নকৰে। কিয় তোমালোকে জানানে? ছালৰ একেবাৰে ওপৰৰ তৰফটো মৃত। তোমালোকৰ চুলিৰ দৰে ভেড়াৰো নোমবোৰ পুনৰ গজি উঠে। কি হয়, আকৌ চুলি যেনেকৈ কাটিলে গজি উঠে, ভেড়াৰ নোমবোৰো কি হয়, গজি উঠে। ইয়াত এটা দিছে কিছুমান ভাৰতীয় ভেড়াৰ প্ৰজাতি। ১ নম্বৰত দিছে লোহী। ঊণৰ মানদণ্ড ভাল মানদণ্ডৰ ঊণ। যিবোৰ ৰাজ্যত পোৱা যায়, ৰাজস্থান, পাঞ্জাৱ। ঠিক আছে, নেক্সট এনেকুৱা ৰামপুৰ বুশ্বেয়াৰ মুগা বৰণীয়া নোম। এইটো উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশত পোৱা যায়। এনেকৈ ক'ত কোনটো ভাল ধৰণৰ ঊণ প্ৰজাতি পোৱা যায় এইটো দিছে। দ্বিতীয় স্তৰটো কি? ঊণ উৎপাদন কৰা চোৱা। ছালৰ সৈতে কাটি লোৱা নোমবোৰ চৌবাচ্চাত ভালদৰে ধুই তেল, ধূলি আৰু ময়লাবোৰ আঁতৰাই লোৱা হয়। ইয়াক নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ বা স্কাউৰিং বুলি কোৱা হয়। আজিকালি এই কাৰ্যটো মেচিনৰ সহায়ত কৰা হয়। তৃতীয় স্তৰ কি? পৰিষ্কাৰ কৰাৰ পিছত বৰ্গীকৰণ কৰা হয়। কি কৰা হয়? বৰ্গীকৰণ কৰা হয়। নোম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয়। ইয়াত ভিন ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নোমবোৰ পৃথক কৰা হয়। চতুৰ্থ স্তৰ হৈছে শুং থকা সৰু ভোবোৰা নামবোৰ যাক বাৰজ বোলা হয়, সেইবোৰ নোমবোৰৰ পৰা আঁতৰাই পেলোৱা হয়। তোমালোকে ছুৱেটাৰত কেতিয়াবা দেখা পোৱা গুটিবোৰেই হৈছে বাৰজ। এই আহবোৰ আকৌ পৰিষ্কাৰ কৰা হয় আৰু শুকুওৱা হয়। এতিয়া এই আহবোৰৰ পৰাই ঊণ সূতা প্ৰস্তুত কৰা হয়। পঞ্চম স্তৰ, ভেড়া আৰু ছাগলীৰ প্ৰাকৃতিক নোমবোৰ সাধাৰণতে ক'লা, মুগা বা বগা ৰঙৰ। সেইকাৰণে এইটো খাপত আহবোৰত বিভিন্ন ৰঙত ৰং দিয়া হয়। ষষ্ঠ খাপ, আহবোৰ পোন কৰা হয়, ফনিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। দীঘল আহবোৰৰ পৰা ছুৱেটাৰৰ বাবে ঊণ আৰু চুটি আহবোৰৰ পাজি কাটি ঊণি কাপোৰ ববলৈ সূতা বনোৱা হয়। ঠিক আছে, এইটো কেনেকৈ ঊণ উৎপাদন কৰা হয় সেইটো তোমালোকক দিছে।
নেক্সট কি আছে চোৱা, কৈছে বা পাট শিল্প ইয়াত দিছে যে পাট। চোৱা, পাটৰ আঁহবোৰো আমি পানীৰ পৰা পাওঁ। পাটৰ আঁহবোৰ ক'ৰ পৰা পাওঁ? পানীৰ পৰাই পাওঁ। পাটপলুৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়। পাট সূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক কি ৰেচম বা পাট শিল্প বোলে। তোমালোকৰ মা, মাহী, খুৰী, আইতাৰ পৰা বিভিন্ন প্ৰকাৰৰ পাটৰ মেখেলা চাদৰ, শাৰী আদি সংগ্ৰহ কৰা হয়। বিভিন্ন প্ৰকাৰৰ পাটবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। আমি পাট আহৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰাৰ আগতে পাটপলুৰ আমোদজনক জীৱন চক্ৰ জনাটো প্ৰয়োজন। পাটপলুৰ জীৱন চক্ৰ: মাইকী চকৰিয়ে কণী পাৰে আৰু তাৰ পৰা ওলোৱা পোৱালিবোৰক পাটপলু বা কেটাৰপিলাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? পাটপলু বা কেটাৰপিলাৰ বুলি কোৱা হয়। লাহে লাহে ডাঙৰ হোৱাৰ পিছত এই পলুবোৰ সিহঁতৰ জীৱন চক্ৰৰ পিছৰ স্তৰত উপনীত হয়। এই স্তৰটোক লেটা বা পিউপা বোলে। ইহঁতে প্ৰথমতে নিজৰ চাৰিওফালে এখন জাল গুঠি লয়। তাৰ পিছত মূৰটো ইফালে সিফালে ইংৰাজী সংখ্যা ৮ৰ আকৃতিৰ দৰে লৰাই থাকে। এই লৰচৰ কৰা সময়খিনিত পাটপলুৱে কিছুমান প্ৰ'টিন আঁহ নিঃসৰণ কৰে। এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ পাটৰ আঁহলৈ পৰিৱৰ্তিত হয়। তেনেকেই পাটৰ আঁহ বা পাট সূতা উৎপন্ন হয়। বুজি পাইছা? নেক্সট কি কৈছে চোৱা, পাটপলুৱে সোনকালে নিজক পাটৰ আঁহেৰে সম্পূৰ্ণভাৱে আৱৰি পেলায় আৰু পিউপালৈ পৰিৱৰ্তিত হয়। এই আৱৰণক লেটা গুটি বোলা হয়। পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰত চলি থাকে। পাটৰ আঁহবোৰ পাটৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয়। মানে এই যে পলুপোকাৰ পৰা যিটো পাট উৎপাদন কৰে, এইটো কি হয়? পাটৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয়। তোমালোকে কল্পনা কৰিব পাৰানে যে এই কোমল পাটৰ সূতাবোৰ তুলনামূলকভাৱে তীক্ষ্ণ তাঁৰৰ তীৰৰ দৰেই টান। চকৰিৰ লেটাৰ পৰাই পাটৰ সূতা আহৰণ কৰা হয়। বেলেগ বেলেগ ধৰণৰ পাট চকৰি আছে আৰু এইবোৰৰ পৰা উৎপাদন কৰা সূতাবোৰৰো মসৃণতা বেলেগ বেলেগ, খহটা, মিহি, উজ্জ্বল ইত্যাদি হয়। টচ, মুগা, কেঁচা পাট আদি বিভিন্ন ৰেচম সূতা বেলেগ বেলেগ ধৰণৰ চকৰিৰ লেটাৰ পৰা উলিওৱা হয়। নুনী গছৰ পাট চকৰিয়ে হৈছে সাধাৰণতে পোৱা পাট চকৰি। এই চকৰিৰ লেটাৰ পৰা পোৱা পাটৰ আঁহ কোমল, উজ্জ্বল আৰু নমনীয় গুণ সম্পন্ন আৰু এইবোৰো ধুনীয়াকৈ ৰং কৰিব পাৰি। ৰেচম শিল্প বা পাটপলুৰ পালন ভাৰতৰ এটা বহু পুৰণি বৃত্তি। বাণিজ্যিক ভিত্তিত ভাৰতে যথেষ্ট পাট উৎপাদন কৰে। এইবিলাক বিচাৰি ল'ব পাৰিবা। পাটৰ প্ৰকাৰ যেনে নুনী পাট, টচৰ পাট, এৰী পাট আদি চিনাক্ত কৰিবলৈ তোমালোকৰ আইতা, মা, খুৰী বা শিক্ষকৰ সহায় লোৱা। এই পাটৰ গাঁথনি সংশ্লেষিত বা কৃত্ৰিম আঁহেৰে তৈয়াৰী পাটৰ সূতা সৈতে তুলনা কৰা। বিভিন্ন ধৰণৰ পাট উৎপাদন কৰা পলুৰ চকৰিৰ ছবি সংগ্ৰহ কৰা। এইবিলাক ক্ৰিয়াকলাপ তোমালোকক দিছে। এইবিলাক তোমালোকে ক্ৰিয়াকলাপসমূহ নিজে কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? মই আকৌ এতিয়া তোমালোকক পঢ়াই দিছোঁ লেটাৰ পৰা পাটলৈ। পাট উৎপাদনৰ কাৰণে চকৰি পালন কৰা হয় আৰু লেটা গুটিবোৰ পাট সূতাৰ কাৰণে সংগ্ৰহ কৰা হয়। পাটপলু পালন: এজনী মাইকী পাটপলুৰ চকৰিয়ে একে সময়তে শতাধিক কণী পাৰে। এই কণীবোৰ সাৱধানেৰে কাপোৰ বা কাগজৰ পাটিত সংৰক্ষণ কৰা হয় আৰু পলু পোহা খেতিয়কক এইবোৰ কি হয়? বিক্ৰী কৰা হয়। খেতিয়কে কণীবোৰ স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে। কণী ফুটি পোৱালি ওলাবলৈ কণীবোৰ অনুকূল উষ্ণতাত ৰখা হয়। যেতিয়া নুনী গছত সতেজ পাত থাকে তেতিয়া এই কামখিনি কৰা হয়। কেটাৰপিলাৰ বা পাটপলু বুলি কোৱা এই পলু পোৱালিবোৰে দিনে ৰাতি পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয়। ঠিক আছে? বুজি পাইছা? নেক্সট কি কৈছে চোৱা, পাটপলুৰ পোৱালিবোৰ পৰিষ্কাৰ বাঁহৰ ডালত নুনী গছৰ পাতৰ সৈতে একেলগে ৰখা হয়। দিনৰ পিছত পলুবোৰ খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাঁজবোৰত লেটাগুটি তৈয়াৰ কৰে। এই লেটাবোৰ লাগি থাকিবলৈ সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয়। এই পলুবোৰ লেটা বনায়, যাৰ ভিতৰৰ অংশত পাট চকৰিৰ বৃদ্ধি ঘটে।
পাট আহৰণৰ প্ৰণালী। পাট সূতা আহৰণৰ কাৰণে এদম লেটাগুটি লোৱা হয়। লেটাগুটিবোৰ অলপ সময় ৰ'দত ৰখা হয় বা সিজোৱা হয় বা ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে। এইদৰে মানে লেটাৰ পৰা পাটৰ আঁহবোৰ কি কৰে? পৃথক কৰে। লেটাৰ পৰা সূতা উলিওৱা পানীটোক মহুৰা ফুৰা বুলি কোৱা হয়। এইবিলাকৰ পৰা কিন্তু সৰু সৰু প্ৰশ্ন আহিব পাৰে যে লেটাৰ পৰা উলিওৱা পানীটোক কি বুলি কোৱা হয়? মহুৰা ফুৰা বুলি কোৱা হয়। এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৰা ফুৰা হয়। এই কাৰ্যত লেটাগুটিৰ পৰা আঁহ বা সূতাখিনি খোল খাই যায়। এই আঁহবোৰ পিছত সূতালৈ পৰিণত কৰা হয়। এইবোৰেই হৈছে শিপিনীয়ে কাপোৰলৈ বোৱা পাট সূতা। ঠিক আছে, বুজি পাইছা কেনেকৈ পাটৰ। এতিয়া তোমালোকে পাটটো পঢ়ি পেলাই ধুনীয়াকৈতো বুজি পালা ন পাঠৰ পৰা যে আমি পাট সূতা কেনেকৈ উৎপাদন কৰোঁ, ৰেচমৰ পৰা কেনেকৈ আঁহবোৰ ওলাই সূতালৈ পৰিৱৰ্তন কৰা হয়, সেইটো চাগে তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। আৰু ইয়াত থকা যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইখিনি মই গোটেইখিনি তোমালোকক দি দিছোঁ। ঠিক আছে, প্ৰশ্ন উত্তৰখিনি অলপ তোমালোকে ভিডিঅ'টো চালে গম পাবা। কুৱেশ্যন এনচাৰখিনি গোটেইখিনি দিয়াই আছে। তোমালোকে খালি অলপ প্ৰশ্নটো পঢ়ি অলপ মিলাই ল'বা হা। প্ৰশ্নটো অলপ পঢ়ি মিলালেই তোমালোকে পাই যাবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে অন্ততঃ এটা লাইক কৰিবা। আৰু যিসকলে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ সকলোকে।